নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে অলৰেডি জানেই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4ৰ ৰিজাল্টসমূহ অলৰেডি ঘোষণা কৰা হৈছে আৰু সম্ভৱতঃ আপোনালোক সকলোৱে ৰিজাল্টসমূহ পাবলৈ সক্ষম হৈছে। আৰু আজি মই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল কাৰণটো হ'ল যে বহুত কেণ্ডিডেটৰ ক্ষেত্ৰত এইটো দেখা গৈছে যে তেওঁলোকৰ ৰিজাল্টসমূহ উইথহেল্ড আহিছে আৰু ইয়াৰ মূল কাৰণনো কি সেই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা আছে যিসকল কেণ্ডিডেটৰ উইথহেল্ড আহিছে ইয়াতে দিছে উইথহেল্ড ডিউ টু নট ফুলফিলিং ইলিজিবিলিটি কণ্ডিশ্যনছ অফ দ্য পোষ্ট এপ্লাইড ফৰ এজ পাৰ এডভাৰটাইজমেণ্ট। ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰ দিয়া আছে আৰু ডেট দিয়া আছে। এডভাৰটাইজমেণ্টত যেনেধৰণে বিচাৰিছিলে তেনেধৰণে তেওঁলোকে ফুলফিলিং নকৰাৰ কাৰণে হয়তো তেওঁলোকৰ উইথহেল্ড আহিছে। আৰু এটা ষ্ট্ৰং ৰিজনটো হ'ল তেওঁলোকৰ উইথহেল্ড অহাৰ এইটো মষ্ট প্ৰবেবলি সেইটো কাৰণেই হয় যিসকল কেণ্ডিডেটৰ অলৰেডি তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত গ্ৰেজুৱেশ্যন পাছ বা BA পাছ তেওঁলোকৰ ৰেজিষ্টাৰ হৈ আছে। তেওঁলোকে গ্ৰেড 4ৰ বাবে এপ্লাই কৰোঁতে তাতে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পাছ বুলি উল্লেখ কৰিছিলে। চ' সেইটো এটা ষ্ট্ৰং ৰিজন হয় তেওঁলোকৰ উইথহেল্ড অহাৰ। তাতে যেতিয়া তেওঁলোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিছিলে তাতে ক্লিয়াৰলি মেনশ্যন আছিলে যে যিসমূহ ডকুমেণ্টছৰ বা যি কোৱালিফিকেশ্যনৰ এই নিৰ্দিষ্ট পোষ্টকেইটাৰ কাৰণে প্ৰয়োজন আছিলে সেইখিনি কোৱালিফিকেশ্যন থকাসকলেহে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকে গ্ৰেড 4ৰ পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব, তাতে মেনশ্যন আছিলে। আৰু ইয়াতে যিসকল কেণ্ডিডেটে অলৰেডি পাছ কৰিছে তেওঁলোকে নেক্সট তেওঁলোকৰ ভাইভাৰ কাৰণে চিলেকশ্যন হৈছে তেওঁলোকৰ কাৰণে ইয়াতে নোটত দিয়া আছে প্লিজ ব্ৰিং এনি ID duly issued by the governmental authority all the documents reflecting your fulfillment of eligibility for this recruitment in original for verification along with the hard copy of this provisional result sheet on the date and at the venue to be notified at a later stage। তেওঁলোকে গভৰ্ণমেণ্ট অথৰিটিয়ে ইছ্যু কৰা ID প্ৰুফ লগত লৈ যাব লাগিব আৰু তেওঁলোকৰ সেই নিৰ্দিষ্ট পোষ্টসমূহৰ কাৰণে কি ডকুমেণ্টছ বিচাৰিছিলে সেই ডকুমেণ্টছসমূহ তেওঁলোকে লগত লৈ যাব লাগিব আৰু লগতে ডকুমেণ্টছৰ এটা হাৰ্ড কপি তেওঁলোকে লগত লৈ যাব লাগিব। চ' তেওঁলোকৰ সেই ইণ্টাৰভিউৰ সময়ত তেওঁলোকে সেই ডকুমেণ্টছসমূহ লৈ যাব লাগিব। চ' বন্ধু বান্ধৱীসকল পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰণে সেই ইণ্টাৰভিউৰ কাৰণে আপোনালোকে লগত কি ডকুমেণ্টছ লৈ যাব লাগিব সেই সম্পৰ্কে এটা ডিটেইলছত ভিডিঅ' প্ৰস্তুত কৰা হ'ব। আই হোপ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব পাৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।